नेपाली बेतन गाँवर आमी रातिपुवार परा आमार दुदुमारी पानबारी नुनखावा पानीजानी नेपाली बाटन गेंदाबिल मोटामुटी 6-7टा मान गाँव मिली आमी रातिपुवार परा इयाते आमी प्रतिबाद करि आसु कारण आमार इयाते जेतु शुनिबोलै पाइसिलो पर्बतजरा साब डिविजनर फाग्लिजरा अंचलत जेतु आदानी कोम्पानी हब लागिसिल बै कोम्पानीটো आमार इयाते आनिब बुली आमी शुनिबोलै पाइसे तो यार कारणे आमार गसाइगाँव डिस्ट्रिक्ट XPLT वेलफेयर एसोसिएशने तेहते जा करि आछे जजा करि आछे तो गतिके आमी कइसो तेखेतर लगत आमी कथा पातिसो माने आमार इयाते कोनो कारणते ए कोम्पानी स्टान दिया नहब माने आमार यार माटिर खूब अभाव माटी नाई यार कारणे आपनालोके इयाते ना आनिले भाल हय এই হিসাবত আমি আলোচনা কৰিছে এজন গাঁওবুঢ়া হিচাপে তো আজি এহতে আমাৰ ওপৰত জবৰদস্ত কৰি আছে যে যেনে তেনে হলেও ইয়াতে কিবা এটা কোম্পানী আমি বনাম ইয়াৰ কাৰণে আমি আজি ৰাতিপুৱা ইয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো তো আমাৰ সিধা কথা XPLT वेलफेयर যেটো এসোসিয়েশন আছে তেখেতৰ নামৰ माटी आसे सिगुन बागान आसे गाम्बारी बागान आसे इयाते मोटामुटी 300-400 बिघा मान हबो एहतर माटी जुदि दिए आमार कोनो आपत्ति नाई किन्तु आमार राइजर पाब्लिकर माटित आमी दिबोलै आमी सुविधा दिया नहबो कोनो कारण माटी लबोलै चेष्टा करे तेते कि करिब आमी कोनो पदाये दिब नवारिबो जुदि दिए आमी टेस्ट टीम जान दिम तथापिও आमी माटी एरि निदिउ ইয়াত আমি মানে प्रतिबाद কৰিছো माने इयात आमार आगत जोवाकाली आर कि BLT माने कि सिहतर माटी माने इहते माने किय माने आदानी कोम्पानी दिबर कारण इयात माने 3000 बिघा माटी लागे आमार इयात 3000 बिघा नाई और अथच এই 3000 बिघा निले आमी गाँव सामरिब लागिब किन्तु आमार गाँवर गाँवलिया मानुहबिलाक जे आछे इहतेतो थाकिब लागिब जीयाई थाकिब लागिब सिहतर माटितो आमी दिब नोवारो कारण आमी भाविছো आमी माने शान्तिरे जीयाई थाकिब बिचारो आमी शान्ति चाওঁ कारण যদি BLT বিলাকে সিহঁতৰ মাটি দিয়ে সিহঁতৰ নিজৰ মাটিৰে আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে আমাৰ এইটোই কথা আর কি আমি যাতে গাঁৱৰ মানুহ 3-4টা গাঁও আছে আমাৰ ইয়াত এই গাঁৱৰ মানুহ গাঁৱলীয়া ৰাইজ যাতে শান্তিৰে বসবাস কৰি খাব পাৰে জীয়াই থাকিব পাৰে এইটোই আমাৰ কথা আপোনালোকৰ ইয়াতে কাকবা মাটি দিয়াৰ পৰিকল্পনা কৰিছে নেকি কাকবা মানে মাটি দিয়াৰ পৰিকল্পনা মানে ইহঁতে মানে আদানী কোম্পানীক দিব বিচাৰিছিল হ্যাঁ এই আদানী কোম্পানীক দিয়াৰ কাৰণে আমি শুনিলো তাৰ মানে আমাক মানে এতিয়ালৈকে মানে ইহঁতে আমাক গাঁওবুঢ়াবিলাকক সিহঁতে আমাক মাতা নাই আৰু যে আমি যে আলোচনা কৰিম এইটোৰ কোনো কি নাই সিহঁতে যদে মদে মানে ধৰক আপোনাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যে অফিচাৰ আছে সিহঁতক আনিলে ঠাইটো দেখুৱালে সিহঁতে আঙুলি দেখালে এই এৰিয়াটো এনেকুৱাতো নহয় না আমাকতো কমচে কম গাঁওবুঢ়া মোকতো মাতিব লাগিছিল কিন্তু নামাতিল আমাৰ গাঁৱৰ মানুহকো নামাতিল যে আমাৰ মাটি আছে নে নাই এইটো সুধিব লাগিছিল তো সিহঁতৰ যদি প্ৰাপ্য মাটি থাকে সিহঁতে লওক তাতে আমাৰ কোনো ক্ষতি নাই আমি দুখ নাপাওঁ কিন্তু আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে এইটো মোৰ কথা আর কি দেখা গৈছিল যে বাসবাড়িটো এনেকা প্ৰজেক্ট এটা কৰিবৰ কাৰণে যোজা কৰিছিল ৰাইজে প্ৰতিবাদ কৰিছে সেই প্ৰজেক্টটো আকৌ ইয়াত আনিব খুজিছে হয় এইটো মানে আমি শুনিছো যে বাসবাড়িটো মানে তাত মানে এনেকৈ কৰিছে আর কি আকৌ ইয়াত আহিতো মানে 3000 বা 3500 বিঘা জমিন নহয় গতিকে ইয়াত কোনো পদ্ধতি মানে আদানী কোম্পানীৰ মানে ঠাই নহয় এইটো ঠাই নহব আৰু এই যে আদানী কোম্পানী জোৰ জবৰদস্তি যে কিবা কৰে ইয়াত প্ৰদূষণ ভাৱটো বেয়া হৈ যাব ইয়াত কমসে 3-4 মাইললৈকে মানে মানুহে বসবাস কৰিবই নোৱাৰিব সিহঁতে গাঁও এৰি যাব লাগিব এনেকুৱা ধৰণৰ কি আছে যদি এই কাৰণে আমি চাওঁ সিহঁতে BLT বিলাকে যাৰ মাটি আছে সিহঁতৰ মাটিটো সিহঁতে দিওক এইটো তাৰ মানে মাথা ঘাবৰাৰ দৰকাৰ নাই আমি এইটো বেয়া নাপাওঁ কিন্তু আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে এই 4টা গাঁও আছে এই গাঁৱৰ মাটিত যাতে হস্তক্ষেপ নকৰে এইটোই মোৰ অনুৰোধ আর কি